A very beautiful morning to all of you, and welcome back to my channel with another vlog. আশা কৰোঁ সকলোৰে ভাল, কিন্তু মোৰ ভাল নহয়, টোপনি পুৰে হোৱা নাই। আৰু যি কি নহয়, আজি হ'ল 14 তাৰিখ, গৰু বিহু। সকলোকে গৰু বিহুৰ শুভেচ্ছা যাচিলোঁ, আৰু লগতে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। ৰাতিপুৱা গৰম পানী খোৱাটো খুব ভাল, আৰু মোৰ এইটো হেবিট হয়। মই ঠাণ্ডা দিন হওক গৰম দিন হওক গৰম পানী খাওঁ। সকলোৱে খাব, বহুত ভাল। আৰু অলপ শকত চকত মানুহৰ কাৰণে আৰু ভাল, চৰ্বি কমাই দিয়ে। মোৰ চৰ্বি বহুত কমি দিয়ে। বিহু বুলি ভাবিলোঁ আজি ঘৰৰ পৰা নোলাওঁ, কিন্তু এটা বিশেষ কাৰণত এয়াৰপৰ্ট আহিব লগা হ'ল, এজনক থ'বৰ কাৰণে। এয়াৰপৰ্ট আহিলোঁ যেতিয়া, ওচৰতে মোৰ এজনী লগৰ ছোৱালীৰ ঘৰ আছিল, তাতে সোমালোঁ। বিহু বুলি লগৰ হয় মনালিছা ঠাকুৰীয়া, ওৰফে লিজা। আমি তাইক লিজা বুলি মাতোঁ। আমি দিয়া নাম, আৰু কিবা কিবি নাম আছে, নকওঁ আৰু। তাই একচুৱেলি থাকে বৰ্তমান ক'ত থাকোঁ দিল্লীত। আগতে মুম্বাইত আছিলে, নয়দা। আগতে মুম্বাইত আছিলে, এতিয়া মানে হাজবেণ্ডে তাইৰ চাকৰি তাত, এতিয়া ট্ৰেন্সফাৰ হ'ল তালৈ। তই ঘৰলৈ অহা বুলি খবৰ পাই খবৰ ল'বলৈ আহিলোঁ। বহুত দিনৰ পৰা খবৰ লোৱা নাই তই। সেই কামটোতো তুমিও কৰিছা। মই চাই আছোঁ আকৌ, মোক খবৰ লওঁ নে নলওঁ। মই বিয়া হৈছোঁ বুলি তহঁতে পাহৰি গ'লি যে। ফোন কৰা দায়িত্ব অকল মোৰ নেকি? মোৰো আছে। সেইটোৱে, তাই আকৌ মোকে বেয়া পাইছে। কেনেকুৱা লাগিছে বিহু বুলি আহিলোঁ, কিন্তু এটা কথা, সিহঁতৰ ঘৰত আহিলে পেটটো পূৰা খালী কৰি আহিব লাগিব। অলৰেডি আপোনালোকে দেখিলে কি কি আইটেম দিছে, এতিয়া আৰু বাকী আছে, সেইটো দেখাম বাৰু। এতিয়া খুৰীয়ে মোৰ কাৰণে কিবা বনাই আছে। কি বনাইছে খুৰী? এইপিনে হ'ল বৌ। আৰু একচুৱেলি মই কি বুলি মাতিব লাগে? মই একচুৱেলি এখেতৰ মানে বিয়াত মই ছাতি ধৰা আছোঁ, এখেতৰ নহয় দেই, হাজবেণ্ডৰ। মানে লিজাৰ ককায়েকৰ মই ছাতি ধৰা আছিলোঁ, সখী আছিলোঁ। ত' মই কি বুলি মাতিব লাগে? বৌ বুলি মাতিব নাজানো। কিন্তু আমাৰ ফালে মানে আপাৰ আচামত আঁতৰি বুলি মাতে, আঁতৰি। খুৰীক দেখিলে মোৰ বিয়াত ভাল লাগে। মোৰ পেট আৰু ডাঙৰ হৈ যাব। মই তাকে কৈছোঁ, ইয়াত আহিলে মানে মোৰ পেট পূৰা খালী কৰি আহিব লাগিব, তেতিয়াহে মানে। চাহ পিঠা হৈ গ'ল, জলপান হৈ গ'ল। পুৰি, এইটো কি এই কাবুলি বুটৰ, আৰু এইফালে পিঁয়াজ, আৰু এইফালে একো নাই।
এটা ঘৰত খাবলৈ নিদিয়ে তাইক আৰে প্ৰুফ হয় প্ৰুফ যে মই কিমানখিনি খাওঁ আৰু তই চাওঁ এইপিনে খুৰীয়ে মোক বিহু বুলি গিফ্টটো দিলে ব্লগটো যদি ইয়ালৈকে চাইছে বহুত বহুত ধন্যবাদ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব নতুন এটা ব্লগত পুনৰ লগ পাম তেতিয়ালৈকে আপোনালোক সুস্থ থাকক সকলোৱে সুখী থাকক বাই বাই